হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহি আছোঁ পিকনিক পাৰ্টিত হাবুং এণ্ড জীয়াঢল। এয়া আমি আহি হাবুং পাই গ'লোহি। ফাৰ্ষ্ট আমি হাবুঙতে সোমাইছিলোঁ। এয়া চাকিগঞ্জিলৈ গৈ আছোঁ আমি সেৱা কৰিবলৈ বুলি। এইখন হৈছে মেইন গেটখন আৰু ভিতৰত কি কি আছে সকলো দেখাই আছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। হাবুং বা মুং হাবুং হ'ল পশ্চিম ধেমাজিৰ কহা নৈৰ উত্তৰ পাৰৰ চাৰিওফালে আহোমসকলে সজা এটা ওখ গড়ে আবৃত বিস্তীৰ্ণ ভূখণ্ড, যি আহোমসকলে পতা 1240 খ্ৰীষ্টাব্দত পঞ্চমখন অস্থায়ী ৰাজধানী আছিল। ইয়াতে চাকি বন্তি দিয়া হয়। চাওক না, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। হাবুঙৰ পৰা সেৱা কৰি আহিছোঁ। আমাৰ গৰম উঠি আহিছে লাহে লাহে। ইয়াতো সেৱা কৰিব পাৰি যেতিয়া আমি ইয়াতে সেৱা কৰিবলৈ আহিছিলোঁ। ইয়াতে আহি এটা কথা গম পালোঁ যে ইয়াত সেৱা কৰা সকলোকে একেটা আশীৰ্বাদকে দিয়া হয়, আৰু সেৱা কৰি থাকোঁতেহে আমি গম পাইছোঁ যে ইয়াতো বলি দিয়া হয়। সেৱা কৰি আহি আমি এইটো ছাইডো চালোঁ। ইয়াৰ ফুলখিনি বৰ ধুনীয়াকৈ ফুলি আছে। টিমুন হাবুং নামটো টাই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল পঞ্চমখন বোকাময় ঠাই, যাক চমুকৈ হাবুং বুলি কোৱা হয়। এই হাবুং ঠাইখন আহোম জনসংখ্যাৰে আবৃত আৰু পৌৰাণিক আহোম পৰ্যটনস্থলীৰূপে পৰিণত হৈছে। মুখ্য পৰ্যটনৰ আকৰ্ষণ হ'ল স্থানীয় মোচাম আৰু ফুৰালুং সংঘৰ দ্বাৰা পৰিচালিত হফি বা চেংৰুনখন। যিহেতু আমি জীয়াঢলত গৈ খানা বনাই খাই মেলি আকৌ ঘৰ উভতিব লাগিব, সেইবাবে ইয়াত বেছি টাইম নহ'ল। হাবুং বাই বাই। আমি জীয়াঢল আহি আছোঁ আৰু ধুনীয়াকৈ গান বজনা চলি আছে। এয়া আমি জীয়াঢলত সোমাইছোঁ আৰু। জীয়াঢল অসমৰ ধেমাজি জিলাৰ এখন উল্লেখযোগ্য নদী, যি ব্ৰহ্মপুত্ৰৰ এটা উত্তৰৰ উপনদী আৰু ইয়াৰ বিধ্বংসী বানপানী আৰু গৰাখহনীয়াৰ বাবে ধেমাজিৰ দুখ হিচাপে পৰিচিত। এই নদীখন দৰাচলতে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা ওলাই আহি ব্ৰহ্মপুত্ৰত মিলিত হয়, যাৰ ফলত স্থানীয় লোকৰ জীৱন জীৱিকা আৰু কৃষিৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। এয়া ধুনীয়াকৈ খানাৰ বাবে যোজা চলি আছে। এয়া আমি আহি আছোঁ কিবা খাবৰ কাৰণে দোকান বিচাৰি, আৰু মোৰ লগত আহিছে বৌ, বা আৰু ভাগিন দুজনী। খাইবলৈ আমি আহিছোঁ পানীৰ ওচৰত। এয়া দাদা, বৌ, পুতলা আৰু মই গৈ আছোঁ দলং চাবৰ কাৰণে। দলং নাপাই ঘূৰি আহিলোঁ, আৰু এয়া ডান্স চাওক। পুতলা মই দলং চোৱাৰ আশা এৰা নাছিলোঁ, আকৌ গৈ আকৌ ঘূৰি আহিলোঁ। ইয়াতে আমিয়ে নহয়, বহুত পাৰ্টি আহিছিল। এই তিনিচুকীয়া বাইদেউগৰাকীয়ে মাজুলীৰ বিষয়ে বৰ ধুনীয়াকৈ কৈ আছিলে, কিন্তু মোৰ ৰেকৰ্ড কৰাহে নহ'লে।
আৰু এইফালে খানা হৈ গ'লে ৰেডি। আমি ধুনীয়াকৈ বহি ল'লোঁ আৰু ইয়াত বৰমা আৰু খুৰী দুটা ভাত বাঢ়ি আছে। ঘৰতনো খাবলৈ কোনে নাপায়, কিন্তু এনেকৈ খোৱা মজাই বেলেগ। সেইটোৱেই আমাৰ খানাৰ মেইন আকৰ্ষণ আছিল জলফাই পিটিকা। এইফালে আমাৰ ধুনীয়াকৈ খায়ো হৈ গ'ল। বাই বাই জীয়াঢল। এয়া ঢকুৱাখানাৰ জেগখিলেহি আৰু বৌ বজাৰ অলপ আছিলে কৰি ল'লে। আজিলৈ সোমবাই।